স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ। আজি আমাৰ ডিছ হৈছে তিতা কেৰেলাৰ লগত বিলাহী ৰেচিপি। আৰু ইয়াৰ বাবে আমি ল'ম এতিয়া তিতা কেৰেলা কাটি লৈছোঁ, বিলাহী কাটি লৈছোঁ আৰু দুটা পিঁয়াজ লৈছোঁ। আৰু এয়া আমি তিতা কেৰেলাখিনি অকণমান তেলত কেৰাহী এখনত ভাজি লৈছোঁ। তিতা কেৰেলাখিনি অকণমান কাঢ়াকৈ ভাজিব। তিতা কেৰেলাখিনি ভাজি ল'লোঁ, এইখিনি এতিয়া নমাই ল'ম। তিতা কেৰেলাখিনি কাঢ়াকৈ ভাজিলে অকণমান ভাল হ'ব। একেবাৰে কাঢ়া নকৰিব, অকণমান কাঢ়া কৰিলে হ'ল। এতিয়া আমি অকণমান পাঁচফোৰণ দিছোঁ। আপোনালোকে মেথি গুটি আৰু গোটা জিৰা থাকিলেও দিব পাৰে। এতিয়া আমি পিঁয়াজ কাটি থোৱা এইখিনি দি দিছোঁ তেলখিনি। পিঁয়াজখিনি আপোনালোকে ভালদৰে ভাজি ল'ব, অকণমান ব্ৰাউনিছ হোৱালৈকে ভাজিব। এতিয়া ইয়াত জলকীয়া দিম। জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব। এতিয়া এইখিনি ভাজি ল'ব ভালদৰে, ব্ৰাউনিছ হোৱালৈকে ফ্ৰাই কৰিব। এয়া চাওক, আমাৰ পিঁয়াজখিনি ব্ৰাউনিছ হ'ল। এতিয়া আমি বিলাহীখিনি দি দিছোঁ। ইয়াত আপোনালোকে আৰু এটা ইনগ্ৰিডিয়েণ্ট ল'ব পাৰে, সেইটো হৈছে আপোনাৰ তেতেলী টেঙাৰ এটা পেষ্ট টাইপৰ, এনেকুৱা ল'ব পাৰে। আমি এইটো ব্যৱহাৰ কৰা নাই। ইয়াতে জিৰা গুড়ি দিলোঁ, জিৰা পাউডাৰ, অকণমান ধনিয়া গুড়ি দিম, আৰু অলপমান ৰেড চিলি পাউডাৰ দিছোঁ। আমি এইখিনি ভালদৰে বিলাহীখিনি গলি যোৱাকৈ ভাজি ল'ম। চাওক, বিলাহীখিনি গলিব লাহে লাহে আৰম্ভ কৰিছে। আমি এতিয়া আদা নহৰু বটা অকণমান এড কৰিছোঁ, আদা নহৰু পেষ্ট। ভালদৰে ফ্ৰাই কৰি ল'ব। আমি এতিয়া হালধি দি ল'ম, অকণমান হালধি দিছোঁ। সোৱাদ অনুসৰি আমি ইয়াত এতিয়া নিমখ দিম। এয়া আমি নিমখ এড কৰিছোঁ। এতিয়া আপোনালোকে গোটেইখিনি আকৌ ভালদৰে ফ্ৰাই কৰি ল'ব। যদি আপোনালোকে তেতেলী টেঙাৰ পেষ্টটো ব্যৱহাৰ কৰে, টাৰ্মাৰিন পেষ্ট, তেতিয়াহ'লে এইখিনি সময়তে দিব পাৰে ইয়াতে। মই কৰা নাই, যিহেতু আমাৰ বিলাহী অকণমান টেঙা আছে। এয়া চাওক, ধুনীয়াকৈ এটা পেষ্ট তৈয়াৰী হৈছে বিলাহীখিনি। এতিয়া আমি অকণমান ইয়াত পানী এড কৰিছোঁ। পানী বেছি সৰহকৈ নিদিব। এইটো ডিছ আপোনালোকে এনেকুৱা গ্ৰেভি টাইপতো খাব পাৰে, নহ'লে অকণমান ড্ৰাই ৰাখি ফ্ৰাই টাইপতো খাব পাৰে। এতিয়া আমি আগতে ভাজি থোৱা তিতা কেৰেলাখিনি আমি ইয়াত দি দিছোঁ। আমি এতিয়া ঢাকনি মাৰি অকণমান দেৰি উতলিব দিম।
আমি ঢাকনি লগাই গেছটো কম ফ্লেমত ৰাখি উতলাইছোঁ। এয়া চাওক কি ধুনীয়া গ্ৰেভি তৈয়াৰ হৈছে আমাৰ তিতা কেৰেলাৰ। একেবাৰে সহজত কম সময়ৰ ভিতৰত হোৱা ডিছ, আৰু বহুতে তিতা কেৰেলা খাব বেয়া পায়। আপোনালোকে এবাৰ এনেকৈ খাই চাবচোন। আপোনাৰ তিতাও বেছি নহয় আৰু সোৱাদো লাগে বহুত। এই ডিছটো ডায়েবেটিছ পেচেণ্ট হওক বা নন ডায়েবেটিক হওক সকলোৰে বাবে ভাল। কেনে পালে ডিছটো জনাব। আপোনালোকে ঘৰত তৈয়াৰ কৰি খাব এনেদৰে। ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।